খুৰা খুৰী ভাইটি ভন্টি হবে মিলিয়া লৰা লৰি আহা হা আহা হা আহা হেয়া এইফালে হওক এইফালে হওক নজানি ইয়ালে হওক আপোনালাকে আৰু দালালৰে বলি খুৰা কি কামতনো আহিছিলে কি কাম মানে নকবা আৰু বুজিছানে এই সৰুতে পিতাই তাৰমানে আমাৰ দুই ভাইৰ মাজত মাটি ভাগ কৰি থৈ গুচি গ'ল হা এতিয়া তোমাৰ সেই ডাঙৰ হ'লো বুঢ়া হ'লো এতিয়া তোমাৰ এই ওচৰৰ মানুহ ঘৰে এই মোৰ সীমা ঠেলোতে মোৰ মাটি যাওঁ অৱস্থা এই এবছৰে নামজাৰি কৰাৰ কাৰণে অফিচে দৌৰি আছো এতিয়ালৈকে হোৱা নাই হা কেনেবাকৈ এই ঘৰৰ কাজিয়া গৈ এতিয়া ক'ত পাবগৈ মই ভাবিলো মানুহটোক কেনেবাকে যদি সহায় কৰিব পাৰি অকমান সহায় কৰো বুলি কাষ চাপি আহিছিলো বুঢ়া মানুহ দেখিলো কিন্তু মানুহটোক সহায় কৰিব নোৱাৰে মানুহটোক সহায় কৰিব নোৱাৰে মানে নোৱাৰে মানুহ এইটো অকৰা মানে এইটো মস্ত অজলা আপোনালোকে চাব এতিয়া দেই ঘৰ মাটি বাৰী এইবিলাক ঘৰুৱা কথা হয়নে ঘৰুৱা কথা এই ঘৰুৱা কথাবিলাক এই চিনি জানি নোপোৱা ছোৱালীজনী কিয় ক'ব লাগে প্ৰয়োজনেই নাই প্ৰয়োজনেই নাই ৰ'বাচোন ৰ'বা তুমি যে ইমান কৈ আছা তুমিতো মোক কৈছিলা তুমি কামখিনি কৰি দিয়াৰ কাৰণে তুমি কিবা এটা তুমি ল'বা মই কৈছো দেখোন মই আপোনাক কাম কৰি দিম বুলি আপুনি মোক কওক মই কিবা এটা লওঁ দেই মই এনেকুৱা মাটিৰ এইবিলাক কাম কৰিলে মই সামান্য খৰচ এটা লওঁ মই নোলোৱা নহয় কিন্তু ইমানখিনি মানুহৰ আগত আকৌ পইচা পাতি কথা ক'বলৈ দিগদাৰ গম পাইছেনে কথাটো এইবিলাক কথা অকলে পাতিবলৈ পাব লাগে তেতিয়াহে অংক এটা মিলে মানে হয়নে মাটিৰ কাগজখিনি চাই দিয়া কৰিব পাৰিনে কি কামটো মাটি দুপুৰা নে মাটি লেঠা আছে আপোনাৰ মাটিত লেঠা আছে লেঠাখিনি কিন্তু ঠিক কৰিব পৰা যাব ক্লিয়াৰ কৰিব পৰা যাব কিন্তু এইখিনি কাম কৰিবলৈ যাওঁতে খৰচা আছে নহয় আকৌ খৰচা আছে 15 মিনিমাম 15 এটা লাগিব মোৰ মাটি 15,000 হাজাৰৰ ঘৰত দেই মোৰ মাটি চাব দেই মোৰ মাটি মোৰ নামত নামজাৰি কৰিম আকৌ মই তাক 15,000 কেলে দিম বাৰু নহয় মই আপোনাৰ বুলিহে 15,000 কৈছো আকৌ এনে মোৰ বাজেট হ'ল 25 খুৰা এইটো এটা মস্ত ডাঙৰ দালাল একো টকা পইচা দিয়াৰ দৰকাৰ নাই ইমানখিনি মানুহে মোৰ কথা ইমান ধুনীয়াকে শুনি আছিলে কিবা এটা অংক মিলাম বুলি ভাবিছিলো কিন্তু তুমি কাক দালাল বুলি কৈছা তোমাকে কৈছো কথা অলপ ভালকে ক'বা হ'ব একো নজনাকে কথা নকবা খুৰা শুন আজিকালি এই মাটিৰ নামজাৰি প্ৰমাণ পত্ৰখন 60 দিনৰ ভিতৰত পোৱাটো এটা নিয়ম এই চৰকাৰে অসম লোকসেৱা অধিকাৰ আইন নামে এখন আইন বলবৎ কৰিছে এই আইনখনৰ অধীনত আপুনি আবেদন কৰা মিছা কোৱা নাই দেই কিন্তু এটা কথা আকৌ ইমানখিনি মানুহৰ আগত মোৰো এটা সন্মান আছে মোৰ সন্মানত ধৰি কথা কৈছে তথাপিতো আকৌ মই একো কোৱা নাই দেই কেলে কোৱা নাই জানেনে মাইকী মানুহ কাৰণে মই মনে মনে আছো মাইকী মানুহ নহয় মতা মানুহ হোৱা হলে দেখুৱাই দিলো যেতিয়া লৈ যাম নহয় তেতিয়া গম পাবা সেইটো কমালে হ'ব এই মোৰ কামখিনি যে কেনেকে সিজিব সেইটো কোৱা গোটেই কামখিনি হ'ব খুৰা এই যে আপোনাৰ নামজাৰি প্ৰমাণ পত্ৰখন যে আপুনি 60 দিনৰ ভিতৰত পাব তাৰ কাৰণে আপুনি মাটিৰ কাগজ পত্ৰৰ লগতে মাটিৰ খাজনাৰ ৰচিদখনৰ জেৰক্স কপি এটা একেলগে বান্ধি দি আপুনি সেই নিৰ্দিষ্ট বিষয়াৰ হাতত জমা দিলে যদি আপুনি 60 দিনৰ ভিতৰত আপোনাৰ প্ৰমাণ পত্ৰখন নাপায় তেন্তে আপুনি সেই ডিসি অফিচলৈ গৈ তাত থকা আপিল অধিকাৰীৰ হাতত আবেদন দাখিল কৰিব পাৰে আৰু তেখেতেও যদি আপোনাৰ 30 দিনৰ ভিতৰত কামটো কৰি নিদিয়ে তেন্তে আপুনি সেই অসম লোকসেৱা অধিকাৰ আইনৰ কাষ চাপিব পাৰে এই আইনখনে এনেকুৱা ধৰণৰ বিষয়াবোৰৰ জৰিমনা বিহিব পাৰে বৰ ভাল কথা গম পালো তোমাৰ পৰা আজি আজি মই মোৰ ভন্টিৰ লাৰ্নাৰ লাইসেন্সখনৰ লগতে মোৰ গাড়ীখনৰ ডুপ্লিকেট আৰচি বনাবলৈ আহিছিলো এতিয়া আৰু সেই আগৰ দিনৰ নিচিনাকে আমি সেই ডিসি অফিচলৈ অহা যোৱা কৰি থাকিব নালাগে চৰকাৰে ঠায়ে ঠায়ে সুবিধা কৰি দিয়া পিএফচি অৰ্থাৎ ৰাজহুৱা সুবিধা কেন্দ্ৰ আৰু সিএসপি অৰ্থাৎ সাধাৰণ সেৱা কেন্দ্ৰতে আমি আবেদন কৰিব পাৰো তাতো যদি আমাৰ কিবা দিগদাৰ হয় তেন্তে আমি চৰকাৰে ৱেব পৰ্টেল এটা মুকলি কৰি দিছে তাতে আমি অনলাইন আবেদন কৰিব পাৰো আৰু সেই ৱেব পৰ্টেলটো হৈছে www.civil
sevasetu.assam.gov.in হয় ৰাইজ, এই সজাগ আৰু সচেতন বাইদেউগৰাকীয়ে ঠিক কথাই কৈছে। এতিয়া আৰু দালালক টকা দি চৰকাৰী সেৱা লাভ কৰা দি মুকলি কৰিছে। ৰাজ্যত গৃহীত হোৱা অসম লোকসেৱা অধিকাৰ আইন 2012 সংশোধনী 2019ৰ অধীনত এতিয়া বিভিন্ন বিভাগত প্ৰায় শতাধিক সেৱা লাভ কৰিব অতি সহজতে আৰু কম সময়ৰ ভিতৰতে। ইয়াৰোপৰি চৰকাৰে অসমত ডিজিটেল পৰিৱেশৰ লক্ষ্য আগত ৰাখি এটা ৱেব পৰ্টেল মুকলি কৰিছে। সেইটো হ'ল www.sevasetu.assam.gov.in। মন কৰিব ৰাইজ, এই ৱেব পৰ্টেলটো মুকলি হোৱাৰ পৰা বৰ্তমানলৈকে প্ৰায় 80 লাখৰো অধিক অনলাইন যোগে আবেদন গ্ৰহণ কৰা হৈছে আৰু এক নিৰ্ধাৰিত সময়মতে ৰাইজক এই সেৱাবিলাক প্ৰদান কৰি থকা হৈছে। এতিয়া মূল কথাটো হ'ল এই সেৱাবিলাক কি কি বন্দী শুনিব। উত্তৰাধিকাৰী সূত্ৰে নামজাৰিকৰণ, পঞ্জীয়নকৃত দলিলত নামজাৰিকৰণ, আপোচ বাটোৱাৰা, এক চনপত্ৰৰ ম্যাদীকৰণ, নাম সংশোধনী আদিৰ দৰে